Okay, hello guys, welcome back to my YouTube channel. আজি টাইটেলৰ টাইম আছে তো গমে পাইছে ভিডিওটো কেনেকুৱা ধৰণৰ মানে ক'ত গৈ আছো তো আছে যে মানে মোৰ মনটো অলপ উৎফুল্লিত হৈ আছে পুৰা এক্সাইটেড হৈ আছো আৰু তো একচুৱেলি মোৰ বাইকখন যেতিয়াৰ পৰা বিক্ৰী কৰিছো মোৰ মানে মনটো অলপ কিবা ডাউন পৰি আছে আৰু খালি খালি লাগি আছে মোৰ জীৱনৰ পৰা যে কিবা হেৰাই গৈছে এনেকুৱা লাগি আছে তো সেইটো কাৰণে মই বাইক বহুত দিন চালো কণ্টিনিউ মই 2 মাহমান ৰখি দিলোঁ তাৰপিছত 2 মাহমান ৰখাৰ পিছত মানে বাইক চাব যাওঁ দুদিন চাব গ'লোঁ গুৱাহাটী হেৰিত আৰু মানে ছেকেণ্ড হেণ্ড শ্ব'ৰুমত তামাম মানে দাম কয় ছেকেণ্ড হেণ্ড শ্ব'ৰুমৰ বাইকবিলাক আৰু লগতে ভাঙা চিঙা কিবা কিবি বহুত বিভিন্ন ধৰণৰ বেমাৰ দেখা দিয়ে আৰু তো সেইটো কাৰণে বাদ দিয়ে বোলো নলওঁ দুদিন গৈছোঁ দুদিন ঘূৰি আছোঁ তো আজি হ'ল 3 নম্বৰ দিন 3 নম্বৰ দিনত আজি কি হয় কেনেকুৱা ধৰণৰ বাইক পাওঁ আজি ছাকচেছফুল হয় নে নহয় ভাবাটো তো চাই থাকক গাইছ ভিডিঅ'টো অলপ স্কিপ নকৰিব একেলগে চাই থাকিব মনটো অলপ বেয়া লাগি আছে ভালো লাগি আছে দেউতাৰ পৰা পাৰ্মিশ্যন লৈ লৈছোঁ যা বুলি কৈছে তো গাইছ চাই থাকক সো গাইছ ফাইনেলি আহি পালোঁ আহি পাই এতিয়া মানে অলপ চাহ তাহ খাই দিলোঁ ৰাতিপুৱা ভাত খাইছিলোঁ কিন্তু ভোক লাগিছে না আহিকে তো বহুত দূৰ হৈছে আমাৰ ঘৰৰ পৰা কমচে কম 75 কিলোমিটাৰমান হয় টোল গেটটো তাৰপিছত এতিয়া এইফালে তো এটা দাদাজন আহি পোৱা নাই মানে যাৰ বাইকখন যাৰ হয় আৰু তো আহি পোৱাৰ পিছত চলাই চাম তাৰপিছত কেনেকুৱা ধৰণৰ কি চাই থাকক মোৰ মনটো মানে অলপ ভাল লাগি আছে আৰু দাম দূৰ হৈ গ'ল তো এতিয়া মানে ভাত চাত খাওঁ অলপ তামাম ভোক লাগিছে ৰাতিপুৱা খাইছোঁ অলপ কিন্তু দুপৰীয়া ভাত ডেইলি খাওঁতো সেইটো কাৰণে খাওঁ এতিয়া চিকেন অৰ্ডাৰ দিছোঁ চিকেন থালি আৰু লগৰটো আছে এইটো হ'ল দাদাজন মানে এই দাদাজনেৰে বাইকখন হয় আৰু তো চ' গাইছ ফাইনেলি পইচা চইচা ওলাই ল'লোঁ মানে গধূলি হ'ল আন্ধাৰে হৈ গ'ল তো এতিয়া বৰষুণো দি আছে এতিয়া আমি মাত্ৰ মানে ৰহাতে আছোঁ তো আমাৰ ঘৰ গৈ পাওঁতে কি ঠিক 8টা 9টা বাজিব পাৰে তো গাইছ মানে মোৰ মনটো অলপ বেয়াও লাগি আছে ভালো লাগি আছে এইফালে চাওক আমাৰ দাদাই মানে কণ্টেক্ট কৰি দিলে আৰু মোক তো মনটো বহুত মানে বেয়া লাগি আছে আৰু কি হ'ব মানে যিহেতু এটা সম্পত্তি এটা লোৱা গৈছে মোৰ আগতে এমফিল আছিল সকলোৱে জানে মানে যোনে যোনে মোৰ ব্লগটো চাইছিল আৰু এমফিল আছিল তাৰপিছত এতিয়া মই মানে সেইখন তামাম তেল খাই না সেইটো কাৰণে মই এতিয়া অলপ তেল কম খোৱাকৈ বাইকখন ল'ব বিচাৰিছোঁ আৰু লোকৰ ফালেও হয় আৰু লগতে মাইলেজো দিয়ে তো গাইছ কি হয় চাই লওঁ তাৰো গাইছ ভিডিঅ'টো একেলগে চাই থাকিব আমার বাস্তবিকতা হয় মোৰ AS02AG3745 কাৰ্বন ফাইভ গাড়ীখন আদিত্য বড়ো বটালো আজিৰ পৰা এই গাড়ীখনৰ কমপ্লিট দিশ তেওঁ এই দাদাজনৰ পৰাই মই বাইকখন ল'লোঁ বেয়া লাগিছে অলপ মনটো তেখেতৰো বেয়া লাগিব কাৰণ এটা সম্পত্তি হৈ যিহেতু ন এটা গাড়ীখন ৰাখিছোঁ ভালকৈ ৰাখিছিলোঁ তেখেতে চলাই ভাল পাব ভালকৈ ৰাখিবা খালি সেইটোৱে আৰু নিজৰ বুলি ৰাখিবা আৰু ধৰা 3 মাহলৈ ট্ৰান্সফাৰটো নহ'ব তোমাৰ সেইখন 3 মাহৰ পিছত হ'ব 3 মাহৰ পিছত ট্ৰান্সফাৰ কৰি ধুনীয়াকৈ চলাব বাকী ভালকৈ ৰাখিলে ভাল মাইলেজ ভালকৈ চলালে এইখন হ'ল বাইকখন সপোন আছিল সকলোৰে এটা মানে সপোন থাকে বাইক লোৱাৰ বা তো সপোন এটা পূৰ্ণ হ'ল ফাইনেলি ঘৰত আহি পালোঁ তো ৰাতি 9টাই বাজিল তো সেইটো কাৰণে মানে এতিয়া বাইকখন নেদেখুৱাওঁ ৰাতিপুৱা মজাকৈ দেখুৱাই থাকিম গাইছ মানে ৰাতিপুৱা মজাকৈ দেখুৱাম সকলোকে তো সকলোৰে এটা মানে সপোন থাকে যে মানে বাইক লোৱা আৰু মানে একচুৱেলি ল'ৰাবিলাকৰ বাইক লোৱা এটা সপোন থাকে মানে বেলেগৰ নাথাকিব পাৰে কিন্তু মোৰ থাকে আৰু মোৰ আছিল আৰু তো মই মানে যি সপোন দেখোঁ সেইটো মই পূৰণ কৰোঁৱে ফাৰ্ষ্ট মই সপোন দেখিছিলোঁ চেমচাং J7 মোবাইল লোৱা সেইটো মোবাইলটোৱে লৈছোঁ মই আৰু মই লাইফত মানে V3 লোৱা সপোন দেখিছোঁ V3য়ে লৈছোঁ মানে ফাৰ্ষ্ট বাইক আছিল মোৰ এমফিল ৰয়েল এনফিল্ড আছিল ক্লাছিক 350 তো মানে সেইখন বিক্ৰী কৰি এমফিল এইটো R15 লৈছোঁ মানে লোৱা সপোন আছিলতো লৈছোঁৱে তো মানে মোৰ সপোনত যি দেখোঁ মানে সপোনটো মই পূৰণ কৰোঁ তো কালিতো আহি পোৱা ৰাতি হৈ গ'ল আমাৰ তো এতিয়া সোণাপুৰ যাওঁ অলপ মানে মোৰ ইউটিউব চেনেলৰ কিবা কিবি লগতো তাতে দিওঁ মানে ইউটিউব চেনেলৰ নামটো লিখি দিওঁ আৰু লগতে ইফালে
ইনষ্টাগ্ৰামৰ নামটো লিখি দিওঁ তাৰপিছত দেখুৱাইছোঁ বাইকখন দেখুৱাইছোঁ অলপ পিছত চাই থাকক গাইছ মানে অলপ মোৰ মনটো তামাম উৎফুল্লিত হৈ আছে ভাল লাগি আছে যিহেতু এটা সপোন থাকে ন একচুৱেলি মোৰ দেউতাক থেংকছ ক'ব লাগিব কাৰণ দেউতাই দিছেতো বাইকখন কি ক'ম আৰু মানে ভাল লাগি আছে আৰু তই বোলে চাওক বাইকখন ধৰি দিছে মজাকৈ অলপ পিছত ফাইনেল লুক দেখাই আছোঁ অলপ পিছত ফাইনেল লুক তাৰ কাৰণে ৰেডি হৈ থাক আৰু তো মানে চাই থাকক আৰু এইফালে আমাৰ হেণ্ডচাম বয় আৰু ইফালে এতিয়া ইনষ্টা আইডিটো আৰু লগতে ইউটিউবৰ মানে নামটো মজাকৈ এতিয়া ষ্টিকাৰ মাৰি ল'ম চাই থাকক তো ফাইনেল লুকটো মই মানে দেখুৱাই নাই আপোনালোকক ফাইনেল লুকটো অলপ পিছতে দেখুৱাই আছোঁ চাই থাকক এইফালে মোৰ ইনষ্টা আইডি লাগি গ'ল আদি এক ক্লিপ মানে আপোনাৰ এনেকুৱা নেকি ক'তো আছিলে মোৰ এনেকুৱা নেকি চাওকচোন এনে বেলেগ নাই তো গাইছ এইফালে লাগি গ'ল মাই গড তো লাগি গ'ল এইখন কি 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 কৰিছি ৱাও লুকিং চ চালিয়া চাং অল গুড না মজা এই মই মানে যেতিয়া সপোনৰ বাইকখন ল'ম বুলি ভাবিছিলোঁ বাইকখন লোৱাৰ পিছত মই মানে ভাবি আছিলোঁ যে এটা মই ইউটিউবৰ লগতো দিম তো আজি মানে পূৰা এইটো সপোনো পূৰ্ণ হৈ গ'ল ইউটিউবৰ লগত দি দিলে চাওক অ'হ' ইফালে ইউটিউবৰ নাম লগো क्या लग रहा है भाई और गुड दी কিহৰ লগত এই বহুত তো আৰু এল'হেলত মানে বগাকৈ অলপ কি কয় ষ্টিকাৰ নে কি কয় পিঠা কয় বোলে মইতো নাজানো দাদা কি কয় এইটো বগাকেইটো ৰেডিয়াম বিট আচ্ছা মই নাজানো না পেলাই লগাই আছে এতিয়া দাদাই কেইদিন যাব এইটো হা বহুদিন যাব নেকি পিঠা তো আছে চিনেমেটিক শ্বটটো চাই লওক চাৰ কি মজা ভিউ হোৱাট দ্য ভিউ হোৱাট দ্য লোকেশ্যন এইটো হ'ল মানে আমাৰ সোণাপুৰতে আছে তো চিনেমেটিক শ্বট চাওক